শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি জন্মতিথি। গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত একাংশ অনুৰাগীয়ে আজি কেনেধৰণে জ্যোতি সংগীত পৰিৱেশনেৰে তেওঁক স্মৰণ কৰিছে সেই বাতৰি লৈ আহিছোঁ আজি গহপুৰ প্লাছৰ দৰ্শকৰ মাজলৈ। কবি, সাহিত্যিক, নাট্যকাৰ, গীতিকাৰ, প্ৰথম অসমীয়া বোলছবিৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজিৰ জন্মদিৱস। 1903 চনৰ আজিৰ দিনটোত অৰ্থাৎ 17 জুনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ। আগৰৱালাদেৱৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত আজিৰ দিনটোত পালন কৰা হৈছে ৰূপকোঁৱৰৰ জন্মদিৱস। ভোলাগুৰিস্থিত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন কৰি গহপুৰৰ একাংশ অনুৰাগীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে মহান শিল্পীগৰাকীক। জ্যোতি সংগীতেৰে মুখৰিত কৰি তুলিলে তেওঁৰ আবক্ষ মূৰ্তিৰ পৰিৱেশটো। আমি ভাবোঁ এইটো আমাৰ এই অঞ্চলৰ যিসকলে শিল্প চৰ্চা কৰে, যিসকলে সংগীত চৰ্চা কৰে, সকলোৰে বাবে এইটো এটা দায়িত্ব। কাৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইয়াত অৱস্থিতি, তেখেতৰ যি কৰ্মভূমি হিচাপে ভোলাগুৰি চাহ বাগিচা আছিলে, সেই সময়ত 1935 চনলৈকে 30-35 চনলৈকে এই গোটেই অঞ্চলটোত তেখেতৰ এই যি ধৰণৰ শিল্প চৰ্চা, সংগীতৰ চৰ্চা তেখেতে আগবঢ়াইছিল, তাৰে ৰূপ আজি আমাৰ অঞ্চলত বিয়পি আছে। আমি তেখেতৰ স্মৃতিতে তেখেতৰ যি সাধনা, সেই সাধনাক শ্ৰদ্ধা কৰিয়ে আমি এই ধৰণে আগবাঢ়ি আহিছোঁ আৰু আজি জন্মদিনটো আমি তেখেতক স্মৰণ কৰি উদযাপন কৰিছোঁ।